জুৰিয়াৰ মাহেৰী পাৰত ভয়াৱহ পথ দুৰ্ঘটনা। বিদ্যুতৰ খুঁটাত খুন্দিয়াই দ খাৱৈত বাগৰি পৰিল মাৰুতি কাৰ। পুৱতি নিশা 4 বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা। মাহেৰীপাৰ তিনিআলিত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনা। তীব্ৰবেগী মাৰুতি কাৰ এখনে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দিয়াই দ খাৱৈত বাগৰি পৰে। দুটাকৈ বিদ্যুতৰ খুঁটা মহতিয়াই নিছিল দুৰ্ঘটনাত পতিত হোৱা মাৰুতি কাৰখনে। দ খাৱৈৰ ওপৰত আছিল এটা লাও গছৰ চাং। দুৰ্ঘটনা সংঘটিত কৰি চালকৰ পলায়ন। সুৰামুক্ত চালকে ভয়াৱহ দুৰ্ঘটনা সংঘটিত কৰা বুলি স্থানীয় ৰাইজৰ অভিযোগ। ইতিমধ্যে আৰক্ষীৰ তদন্ত আৰম্ভ। দুৰ্ঘটনাত পতিত হোৱা মাৰুতি কাৰখন দ খাৱৈ ক্ৰেঙৰ জৰিয়তে উদ্ধাৰ। দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ হৈছে A02AA8342। গাড়ীখনৰ নম্বৰ আকৌ এবাৰ জনাইছো AS02AA8342। আজি গড়গানৰ পৰা বৰযাত্ৰী নমাই পেলাই আমাৰ মাহেৰীপাৰ তিনিআলিত ভয়ানক এক্সিডেণ্ট এটা হৈছিলে। যেনে তেনেকৈ ড্ৰাইভাৰটো গাড়ীৰ পৰা ওলাই গ'ল। আৰু আমি প্ৰশাসনক এটাই দাবী জনাওঁ যে সুৰামুক্ত অৱস্থাত আমাৰ যিবিলাক ড্ৰাইভাৰে গাড়ী চলাইছে ইহঁতক কঠোৰতম কঠোৰ ব্যৱস্থা প্ৰশাসনে ল'ব লাগে।